Welcome to my first channel, Bhogesh Crazy Boy. আৰু আজি আমি ওলাইছো অকমান গুৱাহাটীত ফুৰিবলৈ সন্ধিয়া। গতিকে চাই থাকক, মই দেখাম আজি গুৱাহাটীখনৰ পৰিৱেশ। চেটাৰডে কৰক ভিডিঅ'টো আৰম্ভ নকৰো, ষ্টাৰ্টিং কৰি দিলো। ঠিক আছে, ধুনীয়া গান পাপু আৰু মোৰ লগত আছে। মই দেখাম অকমান পিছত, এতিয়া অলপ আন্ধাৰ হৈছে। আৰু আমি এতিয়া সোমাইছো এয়া সিটি চেণ্টাৰ, গুৱাহাটী সিটি চেণ্টাৰ। আৰু অলপ সিটি চেণ্টাৰতে ভাবিলো অলপ বহি দিওঁ। ইয়াতে বহু দিনৰ মূৰত মই লগ পাইছো, আমি গোটেই তিনিজন মানে আজি লগ হৈছো আৰু ভাবিছো অলপ ইয়াত কথা এটা পাতো, আড্ডা চাড্ডা দিওঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব আৰু দেখাম মই ভিতৰত। আৰু পাৰ্কিং বিচাৰি বিচাৰি এনেকে আগুৱাই থাকিব লগা হৈছে। ইয়াত বাপুৱে মানে কি কম। আৰু চেনিটাইজাৰ কৰিলো আমি এতিয়া। গতে আহক আৰু ভিতৰত কেনেকুৱা আছে কি আছে সকলোবোৰ দেখাই আছো আপোনালোকক। সিটি চেণ্টাৰ, GS ৰোড। আৰু এয়া গুৱাহাটী সিটি চেণ্টাৰ। আৰু মই দেখাম এইবোৰ শ্ব'ৰুম, বিভিন্ন শ্ব'ৰুম আছে ইয়াতে। নামবোৰ চাগে দেখিছে, মই ক'ব লগা দৰকাৰ নাই, শ্বৰ্টকাট কৰাই দিছোঁ। এয়া উৎসৰ। আৰু ইয়াত এটা বস্তু কওকচোন আপোনালোকে, লাইটে লাইট ন, গোটেই লাইটেই আৰু মানে দিন ৰাতি সমান আৰু ইয়াতে সঁচাকৈ। এল্ডো ইয়াত দিন কি ৰাতি কি একো বুজা নাযায় সঁচাকৈ। খালি এনেকুৱা লাগিছে যেন তৰাৰ মাজত আছে। মই দেখাই দিছোঁ অকণমান। এনেকৈ আহিলোঁ লিফ্টেৰে। ফাৰ্ষ্ট ফ্ল'ৰ পালোঁ আমি ন, ফাৰ্ষ্ট ফ্ল'ৰ নে এইটো পাব। আৰু এয়া পাপু, মোৰ লগৰ, বহুত দিনৰ মূৰত লগ পালোঁ। আৰু এয়া নিতু। তো অলপ ক'ব কথা নাই। আৰু এইফালে যাবি নে এতিয়া? আৰু এয়া হেমলেইছ গেম চেণ্টাৰ। আৰু ইয়াৰ মই ভিতৰত দেখাম কি ধৰণৰ কি খেল, মানে সৰু ল'ৰা ছোৱালীৰ বেবীৰ কাৰণে ইয়াত সকলো ধৰণৰ আইটেম পোৱা যাব। 0ৰ পৰা 10 ইয়াৰলৈকে বছৰৰ বেবীৰ কাৰণে সকলো ধৰণৰ ইয়াত গেমৰ বস্তুবোৰ পায়, সা সঁজুলি গেম খেলা। মই দেখাইছোঁ কিছু, চাওক। বাও, এইটো কিমান প্ৰাইচ? খুব কিউট লাগিছে দেই। মেড ইন চাইনা। চাইনা বস্তু নিকিনিব। ক্লেপ ইউৰ হেণ্ডছ। $299 এইটোৰ প্ৰাইচ। তো কম ৰেটতো পাই যাব বহুত ধুনীয়া ধুনীয়া বস্তু। আহক আৰু নিজে আহি পেলাই ইয়াত সিটি চেণ্টাৰ গুৱাহাটীত মই আছোঁ বৰ্তমান। আৰু এইটো 3rd ফ্ল'ৰ। আৰু ইয়াতে পাই যাব সৰু ল'ৰা ছোৱালীৰ বাবে যিখিনি দৰকাৰী বস্তু, মানে খেলিবৰ কাৰণে সকলোখিনি পাব। ইয়াতো চাগে কিবা কিবি খেলে এনেকৈ। ফিনেছ টয় শ্বপ ইন দ্য ৱৰ্ল্ড। আৰু এইফালে চাওক, বহুত দামী দামী কাৰ আছে বেবীৰ বাবে। দেখিছে অডি, ইমান দামী দামী গাড়ী সেইখিনি পাই যাব। তেতিয়া জিয়ালে ক্লাছ যেন দেখিবলৈ অডিৰ দৰে, অডি মাৰ্চিডিজ তেনেকুৱা। জিপচি, এইখন তলত জিপচি মই দেখাইছোঁ। সিটি চেণ্টাৰত আহি আৰু এনেকৈ KFC আমি লাগে আৰু এই কিবা কিবি অলপ খালোঁ আৰু। গতিকে আপোনালোকে আহক, KFC লয় আৰু শুভ সন্ধিয়াৰ মজা লওক আৰু এনেকৈ খাওক, পূৰা হেল্ডি হ'ব। গতিকে যে নিদোৱে একেবাৰে শেষ কৰি দিলে।
আৰু এইফালে পাপু এইটো পুৰা একদম উল্টা হৈ আছে মানে খোৱাতে ব্যস্ত তো এনেকৈয়ে গুৱাহাটী GS ৰোডৰ খ্ৰীষ্টান বস্তিত থকা চিটি চেণ্টাৰৰ শ্বপিং মলটো দেখুৱালোঁ যিমানখিনি পাৰোঁ মই আৰু লগতে ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে নিশ্চয় লাইক শ্বেয়াৰ আৰু কমেণ্ট দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 থেংক ইউ